পৰাই আমাৰ এই অঞ্চলত আমাৰ বেংগলী সংগঠন নাছিল আৰু বহুত দিনৰ পৰাই আমি এই অঞ্চলত যোগাযোগ ৰাখিছিলোঁ। যিহেতু এই অঞ্চলত আমাৰ বহুত বেংগলী মানুহ ইয়াত বসবাস কৰে আৰু বেংগলী মানুহৰ সুবিধাৰ্থে বেংগলী মানুহৰ সুৰক্ষাৰ ক্ষেত্ৰতে হওক, বেংগলী মানুহৰ বিভিন্ন কাৰণত হওক, আজি এই অঞ্চলৰ সকলো দাঁতগিৰিৰ পৰা আৰম্ভ কৰি হাতীচাৰ, ৰুণিখাটা, গুৰুভাষা এই অঞ্চলৰ বেংগলী মানুহক আমি এটা প্লেটফৰ্মত আনি পেলাই আমি আজি সদৌ BTC বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ এখন 31জনীয়া কমিটি গঠন কৰি আজি তাৰ শপত গ্ৰহণ অনুষ্ঠান ইয়াত আছিল আৰু আমি ভাবিছোঁ এই সংগঠনৰ মাজেদি এই আঞ্চলিক কমিটিৰ মাজেদি এই অঞ্চলৰ মানে যিমান বেংগলী মানুহ আছে এওঁলোকৰ সুবিধাৰ কাৰণে কাম কৰিব আৰু লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লগত একত্ৰিত হৈ এই অঞ্চলত কাম কৰিব বুলি আশা কৰি আমি এই অঞ্চলত এটা কমিটি গঠন কৰিছোঁ। যদি আপোনালোকে হয়তো জানে আমি অলৰেডি গোটেই অসমত আমি 12-14টা বাঙালী সংগঠন একত্ৰিত হৈছোঁ, কিয়নো আমাৰ বিভিন্ন সময়ৰ পৰা আমাৰ দাবী আছিল। দাবী হৈছে আমাৰ ডিভোটাৰ ডিটেনশ্যন কেম্প এইবিলাক উদ্ধাৰ কৰাৰ দাবী আছিল আৰু দাবী প্ৰতিটা চৰকাৰে আমাৰ এই দাবী নস্যাৎ কৰিছে, আমাৰ দাবী কোনেও মানা নাই। গতিকে আমি অহা দিনত 2021ত বিধানসভাত আমি কমচে কম 40ৰ পৰা 50টা কেণ্ডিডেট দি পেলাই আমাৰ এটা নতুন দল আছে। সেই দলটো হৈছে ভাৰতীয় গণ পৰিষদ। সেই গণ পৰিষদৰ মাধ্যমে আমি অহা দিনত সকলো অঞ্চলৰ বেংগলী মানুহক লৈ আমি এটা মানে ইলেকশ্যনত উত্তীৰ্ণ হ'ম। BTC নিৰ্বাচনত আমি এটাই আশা কৰিছোঁ, যিটো পাৰ্টিয়ে আমাৰ বেংগলী সমাজৰ হৈ বেংগলী জাতিৰ হৈ কাম কৰিব, বেংগলী জাতিৰ ইমান সমস্যা BTC অঞ্চলত, যি পাৰ্টিয়ে BTC ইলেকশ্যনৰ আগত কি কয় টাইমটো নিৰ্ধাৰণ কৰা হওক আৰু যি পাৰ্টিয়ে যি পলিটিকেল পাৰ্টিয়ে আমাৰ বেংগলী সমাজক সুৰক্ষা দিব, বেংগলী সমাজৰ যি সমস্যা আছে সেই সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিব, সেই পাৰ্টিৰ লগত আমি থাকিম। তো আপোনালোকৰ যিটো বহু মানুহে মানে ডিটেনশ্যন কেৱল আবদ্ধ হৈ থাকিব লগা হৈছিল, কিছু সংখ্যক মানে মৃত্যু আকোৱালি ল'ব লগা হৈছিল। তো আপোনালোকে BJPক মানে সমৰ্থন কোনো পধ্যে নকৰিব? আমিতো BJPক সমৰ্থন কৰা আমাৰ প্ৰশ্নই নুঠে, কিয়নো এই ডিটেনশ্যন কেম্পত আমাৰ 16জনৰ ওপৰত মানুহ মৰিছে আৰু ডিভোটাৰ এতিয়াও মানে ক'বলৈ গ'লে যি BJPৰ আজিৰ দিনৰ সভাপতি ৰঞ্জিত দাস, তেওঁৰ সমষ্টিত আজিৰ দিনত নতুনকৈ ফৰেনাৰ নটিচ আহি আছে। আমি ভাবিছোঁ যে BJP আমাৰ একো কাম নকৰে, গতিকে আমি নিজাববীয়াকৈ আমি বিধানসভাত আমাৰ প্ৰাৰ্থী পঠাম বুলি এটা আমি পৰিকল্পনা কৰিছোঁ। আমি গোটেই বেংগলী সংগঠন একত্ৰিত হৈছোঁ আৰু আমাৰ এই অসমৰ যিমান লাঞ্ছিত বঞ্চিত জাতি জনগোষ্ঠী আছে তেওঁলোকে আমাৰ লগত সঁহাৰি আগবঢ়াইছে। অহা দিনত আপোনালোকে মিডিয়াৰ মাজত আমি জনাই দিম। ইতিমধ্যে আমাৰ ৰাজনৈতিক দল গঠন হ'ল। ৰাজনৈতিক দল হৈছে আমাৰ BJP, ভাৰতীয় গণ পৰিষদ। এইটো দল আগৰে পৰা আছিল। এতিয়া আমি সকলোৱে মিলি সেই দলটোক সমৰ্থন কৰি আগবঢ়াই সেই দলটোক মানে আমি সেই দলৰ মাধ্যমেদি আমি ইলেকশ্যনত মানে অৱতীৰ্ণ হ'ম। আপোনালোকৰ সংগঠনৰ পৰা মানে নিজাববীয়াকৈ মানে প্ৰাৰ্থী অৱতীৰ্ণ আমি অকল নহয়, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন, আমি BTC বাঙালী ফেডাৰেশ্যন, বৰাক ভেলীত আশা, এই ধৰণৰ বিভিন্ন জাতীয় সংগঠন আছে আৰু লগে লগে অসমৰ কিছুমান জাতি জনগোষ্ঠী আছে যিসকল আজি চৰকাৰৰ মাধ্যমে লাঞ্ছিত বঞ্চিত হৈ আছে, তেওঁলোকে আমাৰ লগত অহাৰ এটা আলোচনা আমাৰ লগত চলি আছে। ইতিমধ্যে ৰাজনৈতিক দল গঠন কৰাৰ কথা কৈছে। চাওক, দেখক, ৰাজনৈতিক দল খোলাৰ অধিকাৰ চবৰে আছে, তেওঁলোকে খোলক, আমিও খুলিম। বাকী ইলেকশ্যনৰ জিকাৰ পিছত তাৰপিছত কি হয় এইটো আমি নিশ্চয় চিন্তা কৰিম, আপোনালোকক জনাম।